সোমাইছোঁ ভিতৰত এতিয়া আমি অলপ মানে আপোনালোকে গম পাইছে যে স্বাস্থ্যটো মেইন হয় তাৰপিছত বেলেগ কিবা কিবি হৈ থাকিব নহয় জানো স্বাস্থ্যটো মেইন কৰিবলৈ হ'লে আমি জিমৰ বস্তু কিনিবলৈ আহিছোঁ এয়া মোৰ লগত আছে অচিনি চাই থাকক আপোনালোকে ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে কি ল'ম আপোনালোকক মই দেখাই যাম ফাইনেলি আমি ছেকেণ্ড ফ্ল'ৰ পালোঁহি আৰু এতিয়া আমি জিমৰ বস্তু বিচাৰি যাম আপোনালোকে চাই থাকক আহি পাই গ'লোহি কিন্তু এতিয়া জিমৰ বস্তু দেখা নাই দেখোন এইবোৰ গোটেই বাচন বৰ্তন দেখি আছোঁ ক'ত বা আছে ইয়াত হেনো নাই বুলি কৈছে আমি তললৈ যাব লাগিব আমি তললৈ যাব লাগিব কঁকাল বিষখন আকৌ লিফ্টত যাব লাগিব চাই থাকক আপোনালোকে দেখাম ফাইনেলি আহি পালোঁহি আমি ইয়াৰ জিমৰ বস্তুকেইটা ওচৰ আৰু চাওঁ কি বস্তু আছে তাত আপোনালোকক মই দেখাম ইয়াত দেখিছে ফাইনেলি ডম্বেল এইটো কি কেজি 3 কেজি মান আছে 3 কেজি আছে ন এয়া চাই আছোঁ আমি 5 কেজি ন চাই লওঁ কি আছে এইটো ৰাবাৰৰ হয় 49 পাৰ পিচ নেকি ইয়েছ পাৰ পিচ 49 এইটো কম আছে বেছি ৱেট নাই হয় আৰু বেলেগ চোৱা কি আছে এই দেখিছে আপোনালোকে যদি বুকদানৰ ব্যৱস্থা বুকদান যদি মাৰিম বুলি ভাবিছে তেতিয়াহ'লে ওপৰত আছে এইটো তোমাৰ পুচাপৰ কাৰণে হয় পুচাপ কৰিব পাৰিবা এইটো তোমাৰ 2.5 কেজি ন প্লাষ্টিক ইয়াৰ প্ৰাইচটো কিমান প্ৰাইচটো তোমাৰ টেগ নাই নাই ন এই দেখিছে ধুনীয়া বেডমিণ্টনো আছে আপোনালোকে ল'ব পাৰে ধুনীয়া বেট বল আৰু আমাক যিহেতু জিমৰ বস্তু প্ৰয়োজন তোমাৰ 5 কেজি তোমাৰ 249 টকা হয় নেকি চাই থাকোঁ আমি কোনটো লওঁ আপোনালোকক দেখাম বাৰু যিহেতুকে ইয়াত ষ্টকত বহুত কম আছে সেইবাবে আমি চাই আছোঁ 249 টকা এইটো 249 ন মানে এনে মাটিত থৈ পিনি পুচাপ কৰিব কাৰণে বছৰ সৰু নাই নেকি চোৱাচোন সৰু তোমাৰ ৰবা চাইছোঁ সৰু নকবা হয় মানে একদম মানে ষ্টকত বহুত কম আছে আপোনালোকে দেখিছে একদম বহুত কম আছে এতিয়া মই চইচ কৰিব পৰা নাই যে মই কোনটো কি লওঁ গম পাইছে এই বস্তুটোৰ বিষয়ে তুমি কিবা জানা নেকি আপোনালোকে কওকচোন বাৰু এইটো বিষয়ে কিবা জানা নেকি নাই এইটো স্প্ৰিং হয় নাজানো বাৰু এইটো কি হয় মই আমাৰ অচিনিয়ে জিমত ব্যস্ত হৈ আছে যিহেতুকে ষ্টাৰ্ট হৈ গ'ল আপোনালোকে উঠিছে বেডমিণ্টন লৈছে অচিনিয়ে যিহেতুকে সি খেলিব কেনেকুৱা অনুভৱ কেনেকুৱা তোমাৰ ভাল লাগিছে ন বেট ল'ব লাগিব চাই লওক এই দুটাকে লৈছোঁ চাব আৰু মাৰিবলৈ আহিম ল'ম বাৰু হেল্ল' গাইজ বিশালৰ বজাৰ চজাৰ কৰিলোঁ আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বিশাললৈ আহিব বহুত ভাল বস্তু পায় থেংক ইউ